Hello everyone, আজি ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো গতিকে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে তো এই যে ডুৰেক্স আছে ডুৰেক্সৰ আপোনালোকে নামটো দেখিছে ডুৰেক্সৰ হতে আপোনালোকক পৰিচয় কৰাই দিম গতিকে ইয়াৰ ভিতৰত কি আছে আৰু কেনেকৈ এটো ব্যৱহাৰ বা ইয়াৰ যে বৈশিষ্ট্য আছে কপি আপোনালোকক আলোকচিত্ৰ সহায়ত দেখুৱাই যাম মুঠৰওপৰত আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবলৈ যত্ন কৰিব আৰু চেনেলটো পাৰিলে সাবস্ক্ৰাইব কৰি দিব